মই বিকাশ বেদী আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আছাম অল মিক্সচাৰ ইউটিউব চেনেলত। দাদা বাইদেউসকল, আপোনালোকে সকলোৱে জ্ঞাত যে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয়ত নামভৰ্তিকৰণ কৰিবলৈ ইনকাম চাৰ্টিফিকেট বাধ্যতামূলক। সেয়েহে মোৰো ইনকাম চাৰ্টিফিকেট বাধ্যতামূলক হৈছে। তো মই আজি ঢেকীয়াজুলি ইনকাম চাৰ্টিফিকেট বনাবলৈ যাম। তো আপোনালোককো দেখুৱাবলৈ যত্ন কৰিম। তেতিয়াহ'লে বলক। ৰ'ব ভিডিঅ' আৰম্ভ কৰাৰ আগতে আপোনালোকক মই এটি সৰু অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আছাম অল মিক্সচাৰ ইউটিউব চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকন প্ৰেছ কৰি দিব আৰু আপোনালোকৰ যি প্ৰিয় বন্ধু বান্ধৱ আছে সেই প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰি সহযোগিতাৰ দিশত অৰিহণা যোগাব বুলি আশা ৰাখিলোঁ। তেতিয়াহ'লে আমি আৰম্ভ কৰোঁ ভিডিঅ'। বলক। আহি পালোঁ আমাৰ যিটো যোৱা বছৰ 50,000 ব্যয় সাপেক্ষে 130 ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং নিৰ্মাণ কৰা হৈছিল, সেই দলঙৰ ওচৰত মই আহি পালোঁ। তো এতিয়া মই দলংটো পাৰ হৈ যাওঁ। বলক। চাওক, আমাৰ দলং 130 ফুট দৈৰ্ঘ্যৰ বাঁহৰ দলং। দেৰি হৈ আছে, বলক সোনকালে। আৰু মোৰ লগত আছে মাধৱ আৰু মই যাম ঢেকীয়াজুলিত ইনকাম চাৰ্টিফিকেট ওলাব। যিহেতু নামভৰ্তিকৰণ প্ৰক্ৰিয়াত কৰিলে ইনকাম চাৰ্টিফিকেট কম্পালচৰি, সেয়েহে আমি ইনকাম চাৰ্টিফিকেট আজি ওলাম। তো কিবা ক'ব নেকি? মানে ইনকাম চাৰ্টিফিকেটটো লাগিবই আমাক, কাৰণ যদি চৰকাৰী কলেজত গ'লে ইনকাম চাৰ্টিফিকেট লাগিব। সেইকাৰণে আমি ইনকাম চাৰ্টিফিকেট বনাব যাম ঢেকীয়াজুলি। আৰু এতিয়া চাওঁ তাত গৈ ভিৰ থাকিবনে নাথাকে। এতিয়া আমি ৱেইট কৰি আছোঁ, বাছ আহিবনে অট'ত যাম, তাকে ৱেইট কৰি আছোঁ। তেতিয়াহ'লে বলক, আমি পলম নকৰোঁ, আমি আগবাঢ়োঁ। বলক। তো দাদা বাইদেউসকল, আপোনালোকক মই প্ৰতিশ্ৰুতি দিয়া মৰ্মে মই আজি ফাইনেলি চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহি উপস্থিত হৈছোঁহি। আৰু বলক, আমি কি কৰিব আহিছোঁ, ভিডিঅ'টো সম্পূৰ্ণ চাওক, তেতিয়া উপলব্ধি কৰিব পাৰিব মই কি কৰিব আহিছোঁ আৰু মোৰ লগত মাধৱ আহিছে। তেতিয়াহ'লে বলক আমি আগবাঢ়োঁ। আমি যিটো কামত আহিছিলোঁ সেই কামটো আমাৰ ছাৰে কৰি দি আছে। তো আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। চাওক, আপোনালোকে নিজৰ মোবাইলে স্পষ্টকৈ প্ৰত্যেকে কৰি আছে। চাওক, আৰু যদি আপোনালোকে ইনকাম চাৰ্টিফিকেট বনাব আহে তেতিয়া দাদাৰ পৰা টিকেট ল'ব লাগিব ন? দাদা, টিকেট ল'ব লাগিব। যদি আপোনালোকে কোনোবা আহে তেতিয়াহ'লে দাদাৰ পৰা টিকেট ল'ব বিচাৰিব। তো তাৰপিছত ইয়াত আহিব লাগিব, অলপ লিখাই ল'ব লাগিব। কাম হৈ গ'ল। তো আৰু এটা কাম আছে, তেতিয়াহ'লে বলক, নহয় জানো? লিখি দিছে, লিখি দিছে, তাত যাব লাগিব। হয়, তাত গ'লে জমা দিলে সেইটো আৰু কাম হয় ইনকাম চাৰ্টিফিকেট। তেতিয়াহ'লে বলক, আমি পৰৱৰ্তীৰ আমাৰ এই যাত্ৰাৰ লক্ষ্য যিটো আছিল সেই লক্ষ্য আমি উপনীত হ'লোঁ। আৰু আমি মাথো অপেক্ষা কৰিব লাগিব 23 তাৰিখলৈকে, যিহেতু আমাৰ 70% কাম ইতিমধ্যে হৈ গৈছে আৰু 30% বাকী আছে। সম্পন্ন হয় যিহেতু, হয়, 23 তাৰিখে আমাৰ বাকী 30% বাকী আছে। বাকী থকা কামখিনি সম্পূৰ্ণ হ'ব। তেতিয়াহ'লে বলক, আমি এতিয়া ঘৰলৈ আগবাঢ়োঁ। তেতিয়াহ'লে বলক। কভাৰৰ সন্ধানত আমি ৰাস্তাৰ কাষে ঘূৰি ফুৰিছোঁ। চ' যদি আমি যেতিয়ালৈকে মোবাইলৰ কভাৰ সন্ধান কৰি নাপাওঁ তেতিয়ালৈকে আমাৰ এই যাত্ৰা অব্যাহত থাকিব। আমি এতিয়া
মোবাইলৰ কভাৰ সন্ধান কৰি আছোঁ। মাধৱ মোবাইলটো দেখুৱাই দিয়া কেনেকুৱা মোবাইল। এই মোবাইলটোৰ কভাৰ বিচাৰি আছোঁ। এই মোবাইলটো হয় ইয়াৰ কভাৰ বিচাৰি আছোঁ। যিহেতু হয়। মোবাইলটো বাৰে বাৰে পৰি থাকে, হঠাৎ ভাগি গ'লে পিছত নাটনি লাগি যাব মোবাইলৰ কাৰণে, সেয়েহে ইয়াৰ সন্ধানত আছোঁ। হয় হয়, আপোনালোকে নিশ্চয়কৈ মাধৱৰ মুখৰে শুনিছে। তো তেওঁৰ মোবাইল অলপ কভাৰৰ প্ৰয়োজনীয়তা হৈছে। যদি কভাৰ নাথাকে তেতিয়াহ'লে কেতিয়াবা পৰি গ'লে অলপ বিনষ্ট হোৱাৰ সম্ভাৱনা বেছি। তো কভাৰ সন্ধান কৰি আছোঁ আমি। তেতিয়াহ'লে ব'লক আমি সন্ধান কৰোঁ। তো এতিয়া আমি হোটেলত আহিছোঁ আৰু হোটেলত আমি ঠাণ্ডা খাম। আৰু আপোনালোকে চাই চাই মাধৱে ঠাণ্ডাৰ হেপিটো খুলি আছে। ঠাণ্ডা খুলি আছে। তো আপোনালোকে চাব পাৰে। আমি এতিয়া ঠাণ্ডা খাই ঘৰলৈ যাওঁ। তেতিয়াহ'লে আপোনালোকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। মোবাইল কভাৰৰ সন্ধান কৰি আছোঁ। তো এতিয়ালৈকে পোৱাই নাই আমি সন্ধান কৰি। তো যেতিয়ালৈকে নাপাওঁ তেতিয়ালৈকে আমাৰ যি সন্ধানৰ যাত্ৰা, সেই সন্ধানৰ যাত্ৰা অব্যাহত থাকিব। তেতিয়াহ'লে ব'লক আমি আৰু সন্ধান কৰোঁ। চক্ৰ বিষয়াৰ কাৰ্যালয়ত আহিছিলোঁ। তো আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। আমি যি ঢেকীয়াজুলি পাৰ্ক আছে, আমাৰ সকলোৰে পৰিচিত ঢেকীয়াজুলি পাৰ্ক। তো ঢেকীয়াজুলি পাৰ্কত আমি আহি উপস্থিত হৈছোঁ। আৰু আপোনালোকক ঢেকীয়াজুলি পাৰ্কৰ যি চাৰি চৌপাশৰ যি সৌন্দৰ্যময় পৰিৱেশ আছে, সেই প্ৰাকৃতিকময় পৰিৱেশৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ। তো আপোনালোকে চাব পাৰে ঢেকীয়াজুলি পাৰ্কৰ দৃশ্য। আপোনালোকে দৃশ্য চালেই তাৰপিছত আপোনালোকে উপলব্ধি কৰিব পাৰিব আমাৰ ঢেকীয়াজুলিৰ যি পাৰ্ক, সেই পাৰ্কৰ মনোমোহা দৃশ্য। তো আপোনালোকক চাৰি চৌপাশৰ দৃশ্য এবাৰ দেখুৱাই লওঁ। এতিয়া খোজকাঢ়ি আছোঁ। চাওক আপোনালোকে নিজৰ মোবাইল স্ক্ৰীণত স্পষ্টকৈ প্ৰত্যক্ষ কৰি আছে। চাওক আপোনালোকে। তো মোৰ মোবাইলত এতিয়ালৈকে মাছৰ দৃশ্য বন্দী হোৱা নাই। যদি সম্ভৱ হয় তেতিয়া মই মাছৰ দৃশ্য বন্দী কৰিবলৈ চেষ্টা কৰিম। তো যদি সম্ভৱ হয় তেতিয়াহ'লেহে মাছৰ ফটো বন্দী কৰিবলৈ মই যত্ন কৰিম। চাওক আপোনালোকে কিমান ধুনীয়া সুন্দৰময় পৰিৱেশ। আৰু মোৰ লগত মাধৱ আছে। মাধৱ, কেনেকুৱা লাগিছে তোমাৰ আজি? কেনেকুৱা লাগিছে তোমাক আজি? কি ক'ম, ঢেকীয়াজুলি পাৰ্কটোখনতো ইয়াত সোমালে সকলো ঘৰৰ খবৰ বা মনত যিকোনো ভাৱ থাকে, বেয়া ভাৱনা মনৰ পৰা মানে আঁতৰি যায়। যিকোনো প্ৰাকৃতিক সৌন্দৰ্য যথেষ্ট ভাল। আৰু ঢেকীয়াজুলিত আহিলে এনেকুৱা ভাল লাগে। ইয়াত যদি মনমোহা দৃশ্যত সোমাই গ'লে, মনমোহা দৃশ্য যি আমাক সকলো ধৰণৰ কথা মনত পেলায়, প্ৰাকৃতিক সৌন্দৰ্য মনত পেলায়, অতীতৰ স্মৃতিবিলাক মনত পেলায়। আজি ভাল লাগে। হয়তো আপুনিও আহি পেলাই এটা ভাল লাগিব। সেইটোকে কওঁ। নিশ্চয়কৈ মাধৱ আমাৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁৰ যি মনৰ অনুভৱ, এই পাৰ্কত সোমালে কেনেকুৱা হয় মনৰ অনুভৱ, সেই মনৰ অনুভৱখিনি তেওঁ ব্যক্ত কৰিবলৈ চেষ্টা কৰিছে। ভাল লাগিছে তেখেতৰ বক্তব্য শুনি। তো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক আপোনালোকে বিভিন্ন জীৱ জন্তুৰ আৱাসভূমি। চাওক আপোনালোকে এই পুখুৰীত বিভিন্ন প্ৰজাতিৰ মাছ পোৱা যায়। আৰু চাওক আপোনালোকে, যিহেতু আপোনালোকে সকলোৱে জ্ঞাত যে সাম্প্ৰতিক সময়ত যি কৰোণা মহামাৰীয়ে জটিল ৰূপ ধাৰণ কৰিছে, তেনেস্থলত আমাৰ বহুদিন ধৰি এই পাৰ্ক বন্ধ হৈ পৰিছে। তো অলপ পৰিষ্কাৰ পৰিচ্ছন্নতা কৰাৰ প্ৰয়োজনীয়তা আছে। তো চাওক আপোনালোকে সকলোৱে। তো আপোনালোকে নিশ্চয়কৈ নিজৰ মোবাইল স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে এক প্ৰাকৃতিকময় সুন্দৰ পৰিৱেশ ইয়াত বিৰাজ কৰে। তো আপোনালোকে এই ঢেকীয়াজুলি পাৰ্কৰ দৃশ্য চাই কেনে পালে কমেণ্ট ছেকশ্যনত গৈ আপোনালোকে জনাব পাৰিব।
আমি অলপ আগতে আপোনালোকক কৈছিলোঁ মাধৱৰ মোবাইলৰ কভাৰ আমি সন্ধান কৰি আছিলোঁ। তো সন্ধান আমাৰ যিহেতু বিফল হ'ল, তো বিফল হোৱাত আমি মানে অলপ মনটো ভাল লগাৰ কাৰণে আমি ঢেকীয়াজুলি পাৰ্কত পদাৰ্পণ কৰিলোঁ। আৰু ঢেকীয়াজুলি পাৰ্কত আমি আপোনালোকক সকলো দৃশ্য দেখুৱাই আছোঁ। তো আপোনালোকে কেনেকুৱা লাগিছে জনাব আমাৰ ঢেকীয়াজুলিৰ পাৰ্কৰ দৃশ্য। যেহেতু মাছৰ দৃশ্য মোৰ কেমেৰাত বন্দী হোৱা নাই, তো আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ, তাৰ বাবে মই নিজে দুখিত। যদি আৰু সম্ভৱ হয় তেতিয়াহ'লে মই মাছৰ দৃশ্য বন্দী কৰিবলৈ চেষ্টা কৰিম, কিন্তু সম্ভৱ হোৱা নাই এতিয়ালৈকে। চাওক মাধৱৰ যি মোবাইলৰ কভাৰ যি সন্ধান কৰি আছিলে, সেই সন্ধান বিফল হোৱাত তেওঁ মানে পূৰ্ব জন্মৰ লগত খুৱাই মানে তেওঁ কৰুণ মনেৰে বহি আছে। তেতিয়াহ'লে ব'লা মাধৱ, ইয়াত থাকি সময় নষ্ট নকৰোঁ, ঘৰলৈ যাওঁ আমি। তো মাধৱ কিবা ক'বা নেকি? এতিয়া আমি যিহেতু মোবাইলত কভাৰৰ সন্ধানত আহোঁতে আমি ঢেকীয়াজুলি পাৰ্কতো সোমালোঁ। এতিয়া আমি প্ৰাকৃতিক সৌন্দৰ্য লভিলেও ঢেকীয়াজুলি পাৰ্কত এতিয়া আমি ঘৰলৈ যাওঁ। তেতিয়াহ'লে ব'লক আমি সময় এতিয়া নষ্ট নকৰোঁ, যিহেতু ভোক লাগি আছে। তো আমি ৰাতিপুৱা 10টা বজাতে অহা, তো এতিয়া কেইটা বাজিলে? হয়, বহুত ভোক লাগিছে। বিকাশে নাখায় একো, বিকাশৰ বৰ্তা আছে। হয়, 2টা বাজি গ'ল, তো এতিয়া আমাক ভোক লাগিছে। তো আমি বেছি পলম নকৰোঁ, তেতিয়াহ'লে আমি ঘৰলৈ আগবাঢ়োঁ। ভোক লাগিছে ভাই। ঠাণ্ডা খালে কি ভোক যায় নেকি? তো ব'লক। তো মই ঢেকীয়াজুলি পাৰ্কৰ পৰা ওলালোঁ, এতিয়া পলম নকৰি আমি ঘৰলৈ আগবাঢ়োঁ। তো আমি এটা মোবাইল কিনিলোঁ, তো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক আপোনালোকে, আমি এটা মোবাইল কিনিছোঁ ঢেকীয়াজুলিত আহি, আৰু মোবাইলটো কেনেকুৱা পাইছে, কেনেকুৱা লাগিলে আপোনালোকক জনাব। চাওক আপোনালোকে, নামটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। চাওক আপোনালোকে কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, ঠিক আছে? আজিলৈ মোবাইল কিনিলোঁ, এতিয়া আমি ঘৰলৈ যাম। তেতিয়াহ'লে ব'লক খুৰা, মোবাইলটো দেখাই দিয়ক। এইফালে চাওক, খুৰা মোবাইল কিনিলে 9,000 টকা দামী। তো আপোনাক বহুত বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। বাইদেউ আহক, কিবা ক'ব নেকি বাইদেউ? তেতিয়াহ'লে ব'লক। তো আমি ঢেকীয়াজুলিৰ পৰা আহিলোঁ, আৰু আমি বৰ্তমান চিৰাজুলিত আছোঁ। আৰু চিৰাজুলিৰ পৰা আমি এটা ঠাণ্ডা খাই লওঁ। ঠাণ্ডা খোৱাৰ পিছত আমি ঘৰলৈ পুনৰ উভতি যাম, যিহেতু অলপ ভোক লাগিছে, বহু সময় হৈ গ'ল। তো আমি বেছি সময় আমি অপেক্ষা কৰিব নোৱাৰোঁ। তো ঠাণ্ডাটো আমি খাই আমি ঘৰলৈ আগবাঢ়োঁ। তেতিয়াহ'লে ব'লক। ঢেকীয়াজুলিৰ পৰা আহি চিৰাজুলিত এটা ঠাণ্ডা খালোঁ, আৰু ঠাণ্ডা খোৱাৰ অনুভৱ কেনেকুৱা আমি মাধৱৰ পৰা জানিব বিচাৰি। কেনেকুৱা লাগিলে তোমাৰ আজি ঠাণ্ডা খাই? ঠাণ্ডা খাইতো ভাল লাগিছে, কিন্তু ৰাতিপুৱা একো খোৱা নাছিলোঁ যে ঠাণ্ডাখন ঢেকাত আহিছে, মানে নাকখন কাটি আহিছে। হয়তো আপোনাৰ আহিছে চাগে। নিশ্চয় আহিছে, মোৰো আহিছে। তেনেকুৱা মানে জটিল হৈ গৈছে, কিন্তু কি কৰিম, খাইছোঁ আৰু ভাল লাগিছে বহুত। যিহেতু আমি এগৰাকী ব্যক্তিৰ আমি মোবাইল কিনি দিছিলোঁ, তেখেতে আমাক 40 টকা দিছিল। সেই 40 টকাতে আমি ঠাণ্ডা খালোঁ, আৰু ঠাণ্ডা খাই বহুত ভাল লাগে। তো আজি আমাৰ যাত্ৰা ইমানতে অন্ত পৰিল, আৰু মাধৱে যাব এইফালে আৰু মই যাম এইফালে। তো মাধৱ কি ক'বা এতিয়া? আৰু কেনেকুৱা লাগিলে তোমাৰ আজি ঢেকীয়াজুলি যাত্ৰা? আজি মই বিকাশৰ লগত ঘূৰি মই বহুত ভাল পাইছোঁ। কালি ঘূৰিছোঁ যদিও কালি মোক আধৰুৱা লাগিছে, মানে এনেকুৱা মনটো ইম'চনেল পাইছিলে, ভাল লগা নাছিলে। হয়তো বিকাশ নাছিলে, এতিয়া আজি বিকাশৰ লগত ঘূৰি বহুত ভাল লাগিলে। কিন্তু মনত লাগিছে আৰু কেইটা লগৰ নাই, কিন্তু ভাল লাগিলে আজি। এতিয়া আৰু ঘৰ যাবলৈ ওলাইছোঁ, ভোকো লাগিছে। হয়, নিশ্চয়কৈ আজি মাধৱে বৰ সুন্দৰ অনুভৱ হৈছে মাধৱৰ। তো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, আমি আৰু অনাগত দিনত আৰু এনেকুৱা ধৰণৰ নতুন নতুন ঠাই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আপোনালোকে চাই থাকিব আছাম অল মিক্সাৰ ইউটিউব চেনেল, ঠিক আছে? তো চিৰাজুলিৰ পৰা এতিয়া সোনকালে যাব লাগিব, যিহেতু দাদা বাইদেউসকল ফাইনেলি মই ঘৰত আহি পালোঁ। আৰু আজিৰ
ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট ছেকশ্যনত গৈ জনাব পাৰিব। আৰু আপোনালোকক এটি সৰু অনুৰোধ জনাব বিচাৰিছোঁ, যদিহে আপোনালোকে আছাম অল মিক্সাৰ ইউটিউব চেনেলত প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আপোনালোকৰ প্ৰিয় বন্ধু বান্ধৱী আছে, সেই প্ৰিয় বন্ধু বান্ধৱীলৈ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব। তেতিয়ালৈ আজিলৈ ইমানেই ভিডিঅ', ধন্যবাদ।